হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক প্ৰথম আপোনালোকক আজি জনাব পাই মই সুখীছে, কিয়নো নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত আপোনালোকে যদি আবেদন কৰা নাই কেনেধৰণে আবেদন কৰিব সবিশেষ মই ভিডিঅ'টোত জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো, কিয়নো আগলৈ এনেধৰণৰ স্কলাৰশ্বিপ ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰলৈ যাব। তাত গৈ আপোনালোকে NSP বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ প্ৰথম আপোনালোকৰ ইয়াত আহিব নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। এইটো পেজ অ'পেন হোৱাৰ পিছত আপোনালোকে যিহেতু এতিয়া প্ৰথম যিসকলক ফ্ৰেছ কৰিব নতুনকৈ কৰিব তেওঁলোকে এতিয়া প্ৰথম কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেশ্যন। সেইটো ক্লিক কৰি দিব লাগিব। সেইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা নতুন পেজ লোডিং হ'ব। ইয়াত আপোনালোকৰ দেখা পাইছে একাডেমিক ইয়েৰ 2020-21 গাইডলাইনছ ফৰ ৰেজিষ্ট্ৰেশ্যন অন নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। ৱেলকাম টু নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NSP। ইয়াত আপোনালোকৰ হাউ টু এপ্লাই, কেনেধৰণে এপ্লাই কৰিব লাগিব লিখি থৈছে। আপোনালোকে সেইবোৰ সবিশেষ পঢ়ি ল'ব, নহ'লে ভিডিঅ'টো মোৰ দীঘল হৈ যাব। ইয়াত আপোনালোকক কি ডকুমেণ্ট দৰকাৰ হ'ব? ডকুমেণ্ট লাগিব এডুকেশ্যনেল ডকুমেণ্ট অফ ষ্টুডেণ্ট বেংক একাউণ্ট নাম্বাৰ এণ্ড IFSC কোড অফ দ্য বেংক ব্ৰাঞ্চ, এইকেইটা আপোনালোকৰ লাগিব। তাৰপিছত আধাৰ কাৰ্ড লাগিব, ষ্টুডেণ্ট আধাৰ কাৰ্ড লাগিব। তাৰপিছত আধাৰ কাৰ্ডটো হ'লে হৈ যাব আপোনালোকৰ। আৰু স্কুলৰ পৰা আপোনালোকে ইয়াত বনেফাইড চাৰ্টিফিকেট এখন দিব। সেইখনত আপোনালোকৰ ইনষ্টিটিউট আপোনালোকৰ যোনখন কলেজ আৰু হেৰি হয় আপোনালোকে তাৰপৰা কৰি এখন চাইন মাৰি আপোনালোকৰ ইয়াত আপলোড কৰিব লাগিব। আৰু আপোনালোকৰ লাগিব ইনকম চাৰ্টিফিকেটখন। মই বাকী আপোনালোকে এইখিনি পঢ়ি চাব। সেইখিনি পঢ়াৰ পিছত আপোনালোকৰ তললৈ স্ক্ৰল ডাউন হৈ আহিব। তাৰপিছত তলত আপোনালোকে এনেকৈ ঘৰটোৰ নামত পাব। সেইকেইটাত গৈ আপোনালোকে এইকেইটা টিক মাৰ্ক কৰি দিব। সেইকেইটা টিক মাৰ্ক কৰাৰ পিছত আপোনালোকৰ কণ্টিনিউ অপশ্যনটো ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এটা নতুন পেজ অ'পেন হ'ব। ইয়াত দেখা পাইছে আপোনালোকে এই ফৰ্মখন সম্পূৰ্ণভাৱে ফিল আপ কৰিব লাগিব। ষ্টেট অফ ডমিচাইল, আপোনালোকৰ কোনটো ষ্টেটত আপোনালোকে বিলং কৰে। এতিয়া যিহেতু আমি আছামৰ হয়, আছামটো ক্লিক কৰিম। তাৰপিছত এই স্কলাৰশ্বিপ কেটেগৰী আপোনালোকে যিহেতু পষ্ট মেট্ৰিক কৰিব পাৰে নাই প্ৰি মেট্ৰিক। পষ্ট মেট্ৰিকটো হ'ল আপোনালোকৰ ডিগ্ৰীখিনি, আৰু তাৰপিছত আকৌ আপোনালোকৰ প্ৰি মেট্ৰিকটো হ'ল আপোনালোকৰ মেট্ৰিকলৈকে নাই। আপোনালোকে সেইখিনি আপোনালোকে যোনটো ক্লাছৰ হয় সেইটো কৰিব। মই যিহেতু এতিয়া পষ্ট মেট্ৰিক কৰিম, পষ্ট মেট্ৰিক ক্লিক কৰিলোঁ। নেম অফ দ্য ষ্টুডেণ্ট, আপোনালোকৰ ষ্টুডেণ্টৰ নামটো দিব। স্কিম নেম, আপোনালোকৰ স্কিম নেমটো আপোনালোকে স্কলাৰশ্বিপ স্কিম এইটো থাকিব দিব। তাৰপিছত আপোনালোকৰ নেক্সট আহিলে আপোনালোকৰ ইয়াত ডেট অফ বাৰ্থটো বহাব। তাৰপিছত আপোনালোকৰ ইয়াত জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত ফোন নম্বৰ এটা লাগিব, ইমেইল ID লাগিব। তাৰপিছত ইয়াত বেংক IFSC কোড, কনফাৰ্ম বেংক IFSC কোড আপোনালোকে একেটাই দিব। আৰু একাউণ্ট নম্বৰ আৰু কনফাৰ্ম বেংক একাউণ্ট নম্বৰ আপোনালোকে সেইকেইটা দিব। তাৰপিছত ইয়াত আপোনালোকৰ দেখা পাইছে ইয়াত আপোনালোকে ডকুমেণ্টছ দিব লাগিব। আধাৰ কাৰ্ড নাই, আপোনালোকে বেংক পাছবুকৰ বেংক একাউণ্টটো দিব পাৰে, কিন্তু আধাৰ কাৰ্ড যদি আপোনালোকৰ আছে আধাৰ কাৰ্ডটো দিলে বেছি ভাল হয়। মই জনাত আপোনালোকে ইয়াত আধাৰ কাৰ্ডটো দিব। মই এতিয়া ওপৰৰ ডকুমেণ্টছখিনি ফিল আপ কৰা নাই, সেইকাৰণে মই আপোনালোকক দেখাব নোৱাৰোঁ। আপোনালোকে সেইটো আধাৰ কাৰ্ড দি দিব। তাৰপিছত ইয়াত আপোনালোকৰ যোনটো কেপচা কোডটো দেখিছে, ইয়াত আপোনালোকৰ এই কেপচা কোডটো ইয়াত টাইপিং কৰিব লাগিব। কেপচা কোডটো টাইপিং কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ অপশ্যনটোত গৈ ৰেজিষ্টাৰ কৰিব। তেতিয়া আপোনালোকৰ সন্মুখত এটা OTP আহিব ফোন নম্বৰত। সেই OTPটো দি আপোনালোকে কনফাৰ্ম কৰিব। নেক্সট আপোনালোকক মই ভিডিঅ'ত আপোনালোকক জনাই দিম আপোনালোকে কেনেধৰণে বাকী ছেকেণ্ড ষ্টেপটো আপোনালোকে